back to my YouTube channel Hagorika's Black One. আৰু আজি ৰাবেলিটো বহুতে স্পেশাল হ'বলৈ গৈ আছে কি কৰিম ক'ত যাম সকলো দেখা আছে আপোনালোকক ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব এতিয়া যাব ওলাইছো বাছেৰে মেমৰ ঘৰলৈ এয়া আহি পালো মেমৰ ঘৰ কিয় আহিছো হিমা মেমৰ ঘৰলৈ আপোনালোকক সকলো দেখা আছো এইটো ড্ৰেছৰে মোক কেনেকুৱা লাগিছে কমেন্ট কৰিবচোন এয়া আমি আহিছো দুজনীয়ে আৰু বাকি ফ্ৰেণ্ডবোৰো আহি আছে Thank you so much. এয়া মেমে ধুনীয়াকৈ কেক কাটিং কৰিলে আৰু 5 তাৰিখে এনে টিচাৰ্স ডে পালন কৰা হয় আমাৰ স্কুলতো কৰিছিলে কিন্তু আমাৰ আইটি গ্ৰুপটোৱে মেমৰ বাবে স্পেশালি এই টিচাৰ্স ডেটো সেলিব্ৰেশন কৰিলো আৰু সকলোৱে এনজয় কৰিলো লগে ভাগে খালো মেলিলো আৰু বহুতে ভাল লাগিল প্ৰতিবাৰে আমি টিচাৰ ডে এনেদৰে সেলিব্ৰেশন কৰোৱে আৰু যেহেতু আমাৰ এইবাৰ লাষ্ট সেই কাৰণে দেৰিকে হলেও টিচাৰ্স ডেটো সেলিব্ৰেশন কৰিলো আৰু নহলে মনটোত বহুতে বেয়া লাগে দিয়কচোন প্ৰতিবাৰে কৰি এইবাৰ নকৰিলে আমি সকলোৱে গান লগাই নাচিলো বাগিলো ফুৰ্তি কৰিলো আৰু পুৰা আৰু দেখিছেনে ইমান কেইজনী ছোৱালী নাৰী শক্তি জিন্দাবাদ সকলো মোৰ বান্ধৱীয়ে হয় কেক কাটিংৰ পিছত এয়া মেমে সাৰপ্ৰাইজ গিফ্টটো আনবক্সিং কৰিব ওলাইছে হিমা মেম আমাৰ কিউট মেমজনী মোৰ ফেভাৰিট মেম আৰু এইবাৰ আমাৰ লাষ্ট বেচ যেহেতু আৰু এনে মেমৰ ক্লাছ কৰিবলৈ নাপাওঁ কিন্তু মেমৰ স্মৃতিবোৰ মোৰ সদায় মনত ৰৈ যাব আৰু মেমলৈ মনত পৰি থাকিব Ma'am, কেনে লাগছে? বিয়া লাগিছে মোৰ এনেকুৱা হোৱাইট নাছিল মই ভাবি আছিল এটা হোৱাইট পেক কিনিম বুলি মেম এই সাৰি দেখাই দিব থ্যাংক ইউ সো মাচ আপোনালোকৰ বাৰু গিফ্টটো কেনেকুৱা লাগিছে মেম আপোনাৰ কেনেকুৱা লাগিলে I'm really feeling very special আৰু ইমান ধুনীয়া মৰম লগা গিফ্টৰ কাৰণে thank you so much আৰু ইমান কৰিলা তোমালোকে মানে দিনটো মোৰ বহুত টাফ আছিলে অকণ মনটো বেয়া আছিলে আপছেট হৈ আছিলোঁ তেতিয়া মই স্মাইলিং কৰিছোঁ ব্ৰড স্মাইল thank you so much best wishes to you okay so সবে সাগৰিকা ভগৱান লাইক সাবস্ক্ৰাইব কৰিব thank you এতিয়া আমি ঘৰলৈ উভতো ভিডিওটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব থ্যাংক ইউ